দুষ্ট নকৰিবা দেই। গুড মৰ্নিং, মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে আৰু সেইটোৱে কামনা কৰোঁ, সদায় যাতে আপোনালোক ভালে কুশলে থাকে। মোৰ বৰ্তমান ভালেই বাৰু। এতিয়া সময় হৈছে ৰাতিপুৱাৰ 9:30। এইমাত্ৰ গুণক স্কুল পঠালোঁ, মানে অংগনবাদী স্কুল ওচৰতে। দেউতা লৈ গ'ল। আচলতে মই লৈ যাম বুলি ভাবিছিলোঁ, আজি ওলাইছিলোঁ যাম বুলি, কিন্তু কি হ'ল, সি মোৰ লগত নাযায়, ককাকৰ লগত যাম বুলি ক'লে। সেইটো কাৰণে দেউতাকে পঠাই দিলোঁ আৰু এইখিনিতে ভিডিঅ'টো আৰম্ভ কৰি থৈ দিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি চাই ভাল পায় লাইক কমেণ্ট কৰিব, আৰু যিসকলে প্ৰথম চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে চাই থাকক আৰু দিনটো। এতিয়া আহিছোঁ পাকঘৰলৈ, মানে ভাতৰ যোগাৰ কৰোঁ। ৰঙালাও আগ মানে ছিঙি আনিছোঁ বাৰীৰ পৰা। এতিয়া আজি কি বনাম জানেনে? আপোনাৰ কঁঠালৰ মুচি। আপোনালোককো মই দেখাম মই কেনেকৈ কঁঠালৰ মুচিটো বনাওঁ। সকলোৱে হয়তো বনাই খায়, কিন্তু মই কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখাওঁ। প্ৰথমতে কঁঠালৰ মুচিটো পাৰি লওঁ। প্ৰথমতে গ'লোঁ বাৰু ছিঙিবলৈ, কিন্তু ইমান টান, ভাবিলোঁ কটাৰী এখন লৈ যাওঁ, তাৰপিছত ছিঙিম আৰু। তেতিয়াহ'লে চাই থাকক আৰু। আহিলা? কি আনিছা? কি আনিছা? আমাৰ দেহা মানুহটো আহি গ'ল স্কুলৰ পৰা। কি আনিছা স্কুলৰ পৰা? চকলেট। আজি তোমাক কোনে মাৰি দিছিলে দেখোন? এইখিনি কঁঠালৰ মুচিখিনি মই এইখিনি কাটি পেলাই সিজাই থৈছোঁ, এটা চিটি লগাই পেলাই। এইফালে মই কেৰাহীটো গৰম হ'ব দিছোঁ, আৰু ইয়াতে মই দি দিম এয়া ডালচেনি, লং আৰু ইলাচি। এইখিনি পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে। এতিয়া ইয়াতে এইখিনি সিজাই থোৱা কঁঠাল মুচিটো দি দিম। তাৰপিছত ইয়াত দিম আদা নহৰু, নিমখ। তাৰপিছত ইয়াত দিম জিৰা গুড়ি, হালধি, জলকীয়া গুড়ি আৰু ইয়াত ধনিয়া গুড়ি। যিখিনি মই পানী অকণমান দি পেষ্ট এটা কৰি পেলাই দি দিম। এয়া চিমতে দি দিছোঁ। এয়াখিনি মাজে মাজে এনেকৈ লৰাই থাকিম। চাওকচোন বতৰটো কেনেকুৱা কৰিছে, যেন সন্ধিয়াহে হ'ব হ'ল। এতিয়া কিন্তু বাজিছে 12:30। ইমান গেলা গৰম দি পেলাই আকৌ মানে কিবা ঠাণ্ডা পেলাইছে। বতৰটো ইমান বেয়া কৰিছে, ক'লা মূলা, মানে বাহিৰত একোৱে নেদেখি, গোটেইখন আন্ধাৰ আন্ধাৰ হৈ গৈছে। এতিয়া মানে মানুহৰ এইবিলাক হৈ মানে ৱেডাৰটো চেঞ্জ হৈছে, মানে আৰু বেমাৰ আৰু এতিয়া ইটো সিটো কিবা কিবি, মানে আৰু কেনেকুৱা ঢেৰেকণি, ভয়ে লাগি গৈছে। মানে এনেকুৱা ৰাতি হ'লেতো বহুতেই ভয় লাগিলেহেঁতেন আজি। চাওকচোন কেনেকুৱা আন্ধাৰ লাগিছে একদম দিনতে। ইফালে বৰষুণো পৰিছে। মই পানী অকণমান দি দিছোঁ। এই পানীখিনি শুকালে আমাৰ আৰু এইটো হৈ যাব। বহুত বৰষুণ পৰি আছে, একোৱে শুনা নাই চাগে আপোনালোকে মোৰ কথাবোৰ। এয়া হৈ গ'ল আমাৰ কঁঠালৰ মুচি তৰকাৰী। গুড মৰ্ণিং। মই কালি ভিডিঅ' আৰম্ভ কৰিছিলোঁ, তাৰপিছত কণ্টিনিউ কৰাই নহ'ল। আচলতে গুণৰ গাটো বহুত বেয়া হৈ গ'ল আকৌ, সেইটো কাৰণে মানে ভিডিঅ' আৰু কৰা নাই। আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া 11টাই বাজিলে। গুণক অংগনবাদীলৈ পঠালোঁ, আৰু আচলতে আজি মাহঁত আহিব, মানে গুৱাহাটীত থৈ আহিছিলোঁ মাহঁতক। মাৰ চকু অপাৰেশ্যন হ'ল, তো মানে আজি আহিব, ঘৰলৈ যাব। মই ইয়াত সোমাই যাবলৈ ক'লোঁ, সেইকাৰণে সোমাব। আৰু ভাত পানী মই বনাই আছোঁ। কি কি কৰিছোঁ একো দেখুৱাই নাই। আচলতে অকলে অকলে কামবোৰ কৰিলে বহুত মানে অসুবিধা হয়, মানে কেমেৰাটো লৈ থাকিবলৈ দিগদাৰ। সেইটো কাৰণে একো দেখুওৱা হোৱাই নাই। চব হৈ গ'ল বনাই কৰি। কি কি বনাইছোঁ আপোনালোকক দেখাম বাৰু। সেয়া আৰু চাই থাকিব তেতিয়াহ'লে। মনটো ভালো লাগি আছে, মা আহিব। মাহঁতে মানে ভাত নাখাওঁ বুলি কৈছিলে, তাৰপিছত জোৰ কৰিলোঁ খাবৰ কাৰণে, তো খাম বুলি ক'লে বাৰু।
সেইটো আৰু মাহত আহি পাবহি 11:30মান বজাত। আপোনালোকক মই আজি দেখাম বাৰু মাক। মানে মাক মই দেখাই নাই আচলতে, মানে ভিডিঅ' বনোৱাৰ পৰা ঘৰলৈ যোৱা হৈছে যদিও মানে খৰধৰকৈ যোৱা হৈছে অহা হৈছে, দেখুওৱা হোৱাই নাই। তেতিয়াহ'লে চাই থাকক আৰু। আচলতে চব চৌকাতে বনাইছোঁ। এইফালে মই ভাত বহাই দিছোঁ, বিন ভাজিম মই। আমাৰ খাদ্যটো দেখাই দিওঁ দেই। এইটো হ'ল কঁঠালৰ মুচি, এইটো মাংস, আৰু ইয়াত আছে কচু, আৰু এয়া হ'ল মাছৰ তৰকাৰী, আৰু এইফালে ইয়াত দালি বনাইছোঁ। সেয়া আৰু এয়াই আজি আমাৰ খাদ্য। এতিয়া ভাতখিনি বনালে হৈ যাব। আচলতে ইয়াৰ কাৰেণ্টটো গুচি গ'লগৈ, আন্ধাৰ আন্ধাৰ হৈ আছে। চৌকাতে বনাইছোঁ, বতৰটো ঠাণ্ডা, বনাই পেলাই বেয়াও লগা নাই বাৰু। সেয়া আৰু মাহঁত আহিলে তেতিয়াহ'লে দেখাম আৰু। অকণমান খালি চশমাযোৰ ডাঙৰ হ'ব লাগিব। আহক। মাহঁতক খুৱাই বৈ আহি একেবাৰে ঘৰ পালোহি। এতিয়া মাক থলোঁ, থৈ পেলাই আমি আকৌ যামগৈ বাৰু এতিয়া। সেয়া আৰু আপোনালোকক অকণমানকৈ মাক দেখালোঁ। মা আচলতে গাটো বেয়া, সেইটো কাৰণে ইমান হেৰি কৰি থকা নাই আৰু, আমনি কৰি থকা নাই। এইটো হ'ল আমাৰ ভাগিনটো ভাগৰ ছাগলী দেই, পোৱালি এটাও দিছে। বোলে এইকেইটা মুৰ্গী, পোৱালিটো ক'ৰবালৈ গুচি গ'লগৈ। এতিয়া চাহ অকণমান খাওঁ আৰু খাই পেলাই যামগৈ আৰু আকৌ ঘৰমুৱা হৈ। তেতিয়াহ'লে চাই থাকিব আৰু। চাওকচোন ফুলজোপা ইমান ধুনীয়া লাগিছে। কোনোমতে আহি ঘৰ পালোহি। এতিয়া 8টা বাজিল আৰু একদম বহুত ভাগৰ লাগিছে। বহুত দৌৰা দৌৰি হ'ল আচলতে, একদম গৈ পোৱা দেৰি, তাৰপিছত আকৌ গুচি আহিলোঁ, থাকিবও নোৱাৰি। সেয়া আৰু ভাবিছোঁ এইখিনিতে ভিডিঅ'টো শেষ কৰি থৈ দিওঁ আৰু। যদি চাই ভাল পাইছে লাইক কমেণ্ট কৰিব, আৰু যিসকলে প্ৰথম চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। তেতিয়াহ'লে সকলো ভালে থাকক, ফূৰ্তিত থাকক। বাই বাই।